কৰি আছো আৰু ইফালে বনি আছে গাহৰি আলু মটৰ আৰু বিলাহী মা দেউতা সকলোকে আনন্দ কৰি কিনে বা কিছুমান মৰি যোৱাৰ সেইবিলাকো আনন্দ কৰি কিনে আমি খাওঁ। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোৰে আগত স্বাগতম জনাইছোঁ। আজি হ'ল মাঘৰ উৰুকা। তো উৰুকা হ'লে আজি ঘৰত আমাৰ ঘৰত বুলিয়ে নহয়, আপোনালোকৰ সকলোৰে ঘৰত চাগে পাৰ্টি আছে, হ'ব পাৰ্টি ৰাতি। তো আমি এতিয়া বজাৰত যাম। আমাৰ বজাৰ হ'ল লখৰাত। তো আমাৰ বেছি ডাঙৰ পৰিয়াল নহয়, তো আমি ইমান হেভি বজাৰ নকৰোঁ, সৰু সুৰাকৈ ল'ম, মানে চলি যাব পৰাকৈ খাম আৰু মানে। তো ৰাতি দেখুৱাম আৰু বজাৰত গৈ দেখুৱাম। আৰু অলপ আগতে গৈ মই লখৰাৰ পৰা মানে কি মাছ লৈ আহিলোঁৱে। তো এই দুটা বৰালি লৈ আহিছোঁ, তো দেখুৱাই আছোঁ, চাব আপোনালোকে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'বলৈ একদম নাপাহৰিব। তো দেখুৱাই আছোঁ আপোনালোকক মাছ। এয়া মাছ দুটা, তো এতিয়া কাটা হ'ব। তো বাবাই কাটিব হ'লে যোগাৰ কৰি আছে, ধুনীয়াকৈ বহি চাই আছে। তো আৰু এতিয়া আমি যাম। আৰু এতিয়া মই অলপ দেৰিকৈ গৈ আছোঁ। আমি মাংস ল'বলৈ, গাহৰি আৰু খাচী মাংস তো ল'ব গৈ আছোঁ। তো তেতিয়াত মই দেখুৱাই দিম মাংসৰ বজাৰটো দেখুৱাই দিম আৰু মাছৰ বজাৰখিনি দেখুৱাই দিম মাজতে। তো চাই থাকিব ভিডিঅ'টো। লখৰা বজাৰ আহি পালোঁ। এতিয়া দেখুৱাম আপোনালোকক বাবাৰ লগত। লতা রিক্সা তো আমি ঘূৰি আছোঁ এতিয়া গাহৰি বজাৰ, আৰু একদম বজাৰখিনি সোমাম। গাহৰি বজাৰ হয়। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। তো বাবা আৰু মই বজাৰৰ পৰা অহা বহুত দেৰি হৈ গ'ল। তাৰপিছত দুপৰীয়া ভাত খালোঁ, খাই মেলি পিছত
ৰাতিৰ খানাৰ কাৰণে যোগাৰ কৰিলোঁ বহুতখিনি মানে আদা ৰচুন পিঁয়াজ কাটি যোগাৰ কৰিলোঁ তো দেখুৱাই আছোঁ আপোনালোকক কি আছে এয়া পিঁয়াজ জলকীয়া ফালি থৈ দিয়া হৈ গ'ল এতিয়া আছে বিলাহী বৰালি মাছ টপ হ'ব তো ইফালে আছে গাহৰি তাৰপিছত এইটো হ'ব চাটনি মাছৰ মাথাখিনি চাটনি হ'ব তাৰপিছত ইফালে আছে ফুলকবি আৰু কচু আলু মাছ হ'ব ইয়াতে মটৰ ফুলকবি আলু মাছ মটৰ হ'ব তাৰপিছত আৰু ইফালে আছে আমাৰ দাদা বিহু খাব আহিছে কিন্তু নিজে লৈছে চব বস্তু তাৰপিছত ফ্ৰিজত থৈ দিছোঁ ইয়াতে লোকেল মুৰ্গী এইটো চৌকাত জুই দিয়া হোৱাই নাই আজি গেছত নহয় খৰিত বনাম তো এতিয়া বহাই দিম কেৰাহী মাছৰ মাথাখিনি চাটনিখিনি বনাবলৈ চাই থাকিব মাছৰ মাথাখিনি ভাজিবৰ কাৰণে মানে চাটনি বনাবলৈ তেলত পিঁয়াজ ভাজি থকা হৈছে পিঁয়াজ জলকীয়াৰে ভাজা হ'ব এইখিনি তাৰপিছত এইজন নতুন ইউটিউবাৰ আমাৰ পুৰা ধুনীয়াকৈ ভিডিঅ' উঠাই আছে ভিডিঅ' নহয় ফটো এইয়া ইউটিউবাৰ হয় আমাৰতো তো এতিয়া মাছ ফ্ৰাই কৰি আছোঁ আমি এইফালে আছে কেঁচা মাছ এইফালে ফ্ৰাই কৰি আছোঁ আৰু এইফালে বনি আছে গাহৰি আলু মটৰ আৰু বিলাহী দিয়া হ'ব শেষত আৰু বাকী কি বনাম আৰু টোটেল যিমানখিনি বনাব লগা আছে চবখিনি বনাই লৈ অৱশেষত লাষ্টত মানে আৰু এটা নিয়ম আছে আমাৰ তো সেইখিনি মই দেখুৱাম অলপমান চাই থাকিব তো বন্ধুসকল আমাৰ খানা ৰেডি হৈ গৈছে তো এয়া বিলাহী টপ মাছ বিলাহী টপ তাৰপিছত এতিয়া আছে গাহৰি এয়া গাহৰি আলু মটৰ তাৰপিছত এতিয়া আছে মাছৰ মাথাখিনি এয়া মাছৰ মাথাখিনি অকণমান তাৰপিছত এইটো হ'ব ফুলকবি কচু আলু মাছ আৰু ইয়াতে লোকেল মুৰ্গীটো বনাই থকা হৈছে লোকেল মুৰ্গী আৰু দুখন চব্জি বনোৱাৰ পিছত আৰু আমাৰ একদম পুৰণা আগৰ আটাই পিতাই যুগৰ পৰাই মানে সেইটো চলি আছে সেইটো দেখুৱাম ভাবাই কৰিব এইখিনি দেখুৱাই দিম মই তো চাই থাকিব তো বন্ধুসকল চবখিনি বনোৱা হৈ গ'ল এইফালে খাই আছে তো এয়া এতিয়া মনুষ্যৰ আৰু এই থানি ভাইটি এইফালে ৱাইফে আছে তো এতিয়া ভিতৰত যাম এইখন ৰুমৰ ভিতৰত মানে এইখন ঘৰৰ ভিতৰত যাম তো এইখন ঘৰ হ'ল আমাৰ বৰঘৰ বুলি কয় এইটো খুঁটাতে মেইন খুঁটা আমাৰ বৰঘৰ হয় তো এইটো খুঁটাতে আমাৰ মেইন খুঁটা চাকি জ্বলাব লাগে তো তাৰপিছত কলপাতত লৈ এনেকুৱা ভাত বাঢ়ি দিব লাগে এই ভাত বাঢ়াটো কাৰ কাৰণে বাঢ়াইছে হয়তো আপোনালোকে নাজানিবও পাৰে তো মই কৈ দিছোঁ পূৰ্বপুৰুষৰ যেনেকুৱা বাবাৰ মা দেউতা মোৰ আটা আবু আৰু তাৰ আগত বা তাৰ পিছতো ঢুকুৱা মানুহকেইজনৰ নাম লৈ লেভাতেৰে আমি খাৱাৰ আগতে ওলাই থৈছোঁ এইবোৰ মাছ মাংস গাহৰি মানে লোকেল মুৰ্গী মাছ চবখিনি বস্তু ওলাই থৈছোঁ আৰু লোকেল মদো দিব যেনেকুৱা বাৰে চবকেইটাৰে নাম ল'ব কিন্তু দিওঁতে লেভাতেৰো দিব লাগিব পানী মদ তামোল পাণ দিব লাগিব আৰু এইটো ঘূৰি বুলি কয় আমাৰ মাটিৰ হয় তো তাতেও মদ আছে তো বাবাই বাৰে আছে আপোনালোকে চাই থাকিব ধুনীয়াকৈ তাৰপিছত মাঘ বিহুত যে পিঠা লাগে তো এয়া আমাৰ গৰমে লাগে মানে কি আজি বনাই আজিয়ে দিব লাগিব মানে কি সেনেকুৱা টাইপৰ তো আজিয়ে বনাইছে এই পিঠা তেল পিঠা হয় শুকান পিঠা তাৰপিছত ইফালে আছে নাৰিকল পিঠা শুকান
ইয়াৰ নামটো হিচাপত আৰু এই মাহত বহাগৰ মাঘ মাহত বহুত ডাঙৰকৈ পূজা কৰা হয় এইটো ঘৰত। এইখন ঘৰত বৰঘৰ হয়। এইটো ঘৰত আমাৰ বিয়া সময়তো লাগে বা সৰু পোৱালি নাম থোৱাৰ সময়তো লাগে, বেবীৰ নাম থোৱাৰ সময়তো লাগে, বা মানুহ ঢুকাই যোৱাৰ পিছত, মৰি যোৱাৰ পিছত যেতিয়া শ্ৰাদ্ধটো কৰিব তেতিয়া সময়তো এই ঘৰটো লাগিব, নহ'লে আমাৰ শ্ৰাদ্ধ বিয়া বা বেবীটো নাম থোৱা নহয়। তো দেখুৱাই আছোঁ। তো এতিয়া এয়া দেখি আছে, লেফ হাতেৰে দি আছে। তো এই তামোল পাণ দিলে এতিয়া মই হেৰি কৰিম না, পূজা কৰিম। এইখিনি লৈ লোৱা হৈ গ'ল। তাৰপিছত এতিয়া বাবাই মানে যিকেইজনৰ নামত দিব বা ক'ব সেইকেইজনতহে আহিব মানে কি। এয়া আমাৰ প্ৰথম মানে মাঘ বিহুলৈ আমাৰ মা দেউতাকৰ ঢুকি যোৱাৰ নামত, আত্মাবিলাকৰ নামত আমি আটাইবিলাকক ফূৰ্তি কৰি খোৱা দিন হয় কাৰণে আমি প্ৰত্যেক বছৰে আমি দিয়া হয়। আৰু প্ৰত্যেক বছৰে আমি তেনেকুৱা দি কেনেহে আমি সকলোৱে খাওঁ। আৰু নিদিয়ালৈকে আমি নাখাওঁ। তাৰ সিহঁতে আমাৰ মা দেউতাকৰ যিবিলাক মৰিযোৱা মানুহবিলাকৰ মাবিলাকক সন্তুষ্ট কৰি কিনেহে আমি খাওঁ। এইটো কাৰণে সিহঁতক আগবঢ়াই দিয়াৰ আগতেহে আমি সেইবিলাকৰ পূজাটো আমাৰ এইটো হয় আমি দিছোঁ। এইটো মানে মোৰ দেউতা আৰু এইটো এনেকুৱাকৈ মোৰ মা। মোৰ দেউতাৰ নাম তাৰমানে উৰাম আৰু ৰূপহী, এইটো মোৰ মাকৰ নাম। আৰু ইয়াতে একেলগে দি দিছোঁ মই আমাৰ ভাই বৰডেকা এটা এনেকুৱাকৈ আছিলে, তেনেকুৱাকৈ গতিকে ধৰ্মেশ্বৰ তেনেকুৱাকৈও দিয়া হ'ল। আকৌ আমাৰ বৌককো তাৰমানে ধৰ্মেশ্বৰকো তেনেকুৱাকৈ আমি দিয়া হ'ল, তাৰ নাম ৰূপহী। ৰূপী নহয়, হেৰি মোৰ অলপমান ভুল হৈছে, আপোনালোকে মাফ কৰি দিব। হেৰি লক্ষী। তাৰ পাছতে আমি বাকীবিলাকত আমি এনেকুৱাকৈ দিছোঁ কি আমি ধৰি লওক মোৰ কোনোবা ভাই বন্ধু কোনোবাই মৰি যোৱাবিলাকৰ সেইবিলাকৰ নামৰ সেনেকুৱা হিচাপতে আমি দিয়া হয়। এইটো মাঘ বিহুতে তাৰমানে দিয়া হয়। আৰু আমাৰ এটা পূজা আছে, সেইটোকো দিয়া হয়। এইটো তথাপিতো আজিও আগবঢ়া হয়, আজিও সিহঁতক সন্তুষ্ট কৰা হয়, সকলোৱে খোৱা হয়। সিহঁতে নোখোৱালৈকে আমিও নাখাওঁ, তাৰমানে সিহঁতক আগবঢ়াই দিয়াৰ পাছতেহে আমি খাওঁ। এনেকুৱা এতিয়া আমাৰ অলপ আগতে কৈ দিলোঁ যে আমাৰ উৰাম, ৰূপহী, ধৰ্মেশ্বৰ, লক্ষী, আকৌ বাকী যিমান যি আছে আমাৰ সেইবিলাকৰ ইমানলৈকে দূৰৰ কথা আমি নাযাওঁ। তাৰপাছত এইবিলাকো আমাক দিয়া হয়। এইবিলাকক আমি ধৰি আছোঁ অলপ অলপকৈ, তাৰমানে এনেকুৱাকৈ অলপ মাছ মাংস তেনেকুৱাকৈ দিয়া হয়। তেনেকুৱা পিঠা অলপ দিয়া হয় আৰু এনেকুৱাকৈ অলপ দিয়া হয়, সিহঁতক বাঢ়াই দিয়া হয়। এতিয়া সেইবোৰ হৈ গ'ল। তাৰপিছতে এতিয়া আমি এইটো আমাৰ মেইন খুঁটালৈ আহিছোঁ। মেইন খুঁটালৈ তাৰমানে আপোনালোকেতো বুজিয়ে পায়, আমাৰ এইটো হ'ল আমাৰ কাৰ্বিবিলাকৰ আমাৰ এইটো হ'ল ঘড়ী বুলি কয়। এই ঘড়ীটোৰ আমি সকলোকে আমি এইটো নিয়ম নীতি ঘড়ী হয়, এইটোৱে আচল মেইন নিয়ম নীতি বুলি কয়। এতিয়া সিহঁতকো অকণমান মানে আমাৰ কাৰ্বি মাতৰ হিচাপত আমি মদ পানী দিয়াটো হয়, অলপ অলপকৈ সকলো নামতে দিয়া হয়। কিন্তু এইখিনি টাইমতে মই নামবিলাকে আগতে কৈ গৈছোঁ, সেনেকুৱাকৈ বাঢ়াই দিয়াটো হয়। তাৰপাছত যেতিয়া নেকি আমি এইটো দিয়াৰ পাছত আকৌ এইবাৰ থৈ দিছোঁ, আৰু এইবাৰ তাৰপাছত কিছুমান আমাৰ নীতি নিয়মৰ হিচাপত কোনোবাই এনেকুৱা দিয়ে, জ্বলামতে কিবা দিয়ে, সেইটোও অলপ অলপ দিয়াটো হয়, সকলোকে দিয়া হয়। তাৰপাছত এনেকুৱা থৈছোঁ। তাৰপাছত এতিয়াতো সকলোকে দিয়া হ'ল, সকলোকে খোৱা হ'ল। এতিয়া আমি অলপমান পানী চানী এনেকুৱা হাত ধোৱা বা খোৱা এনেকুৱাকৈ দিয়াও হয়। তো হৈ গ'ল। তাৰপাছতে এতিয়া আমাৰ এটা আকৌ নীতি নিয়ম এটা আছে। এতিয়া আমি আৰু এনেকুৱা হেৰি কৰা টাইমত আমি এটা দীঘলীয়া কৰি দিওঁ। আমাৰ হেমতাম এইটো কৈ হেমতাম এইটো হৈ গ'ল, আমাৰ পূজাটো হৈ গ'ল। এতিয়া আকৌ আমাৰ পূজাটো আজিলৈ ইমানতে হৈ গ'ল। আৰু আমাৰ দীঘলীয়া পূজা আছে, সেইটো আমি পিছত কৰা যায়। আমাৰ সেইটো দীঘলীয়া পূজাটো আমাৰ কৰা আছে কি আমাৰ পিতৃ মাতৃ জমৰা বুলি কয়। সেইটো আপোনালোকে দেখিব, এদিন মই কৰিম, আপোনালোকে চাব, সেইটো কৰিম। আজি মাঘ বিহুলৈ আজি এনেকুৱা কৰিহে আমি খাওঁ। তাৰপাছত মা দেউতা সকলোকে আনন্দ কৰি কিনে
বা কিছুমান মৰি যোৱাৰ সেইবিলাকো আনন্দ কৰি কিনে আমি খাওঁ নহ'লে সিহঁতে নখালৈকে আমি নাখাওঁ এনেকুৱাকৈ যেতিয়া সিহঁতে আনন্দ কৰি কিনে তাৰপাছত এতিয়া আমি ফূৰ্তি কৰি কিনে খাওঁ আকৌ ইমানতে হৈ গ'ল তো বন্ধুসকল আমি চাটনি খাবলৈ লৈছোঁ জয়দেৱ মনেশ্বৰ ইফালে আছে ভাইটি ইফালে মায়ে বোৱাৰী পুৰা ফুল পৰিয়াল আছে আমাৰ এতিয়া দুটা পৰিয়াল তো এতিয়া চাটনি খাইছে আৰু বাবাই বাঢ়াব তো দেখুৱাই দিম মই হা বিলাই দিলে অলপ সেইটো বেলেগ হ'ব কি কৈছ বাবাই অহা নাই এতিয়া বাবাই আহিব ইফালে ফুলকবি আলু বনাই আছোঁ আৰু ইফালে খাই থকা হৈছে এইফালে গাহৰিটো গৰম কৰি আছে